নাম্বাৰ 1 প্ৰধানকৈ কিহৰ মাধ্যমত HIV সুস্থ ব্যক্তিৰ দেহত সংক্ৰামিত হয় সো এনসাৰ হৈছে নাম্বাৰ বি যৌন ক্ৰিয়া নাম্বাৰ 2 গঠন আকৃতি আৰু কাৰ্যৰ ভিত্তিত ৰক্তবাহিকা কেই প্ৰকাৰৰ সো এনসাৰ হৈছে নাম্বাৰ ডি 3 প্ৰকাৰৰ নাম্বাৰ 3 নিম্নলিখিত কোনটো ৰশ্মি বিদ্যুৎ চুম্বক তৰংগ আকাৰে প্ৰবাহিত হয় সো এনসাৰ হৈছে নাম্বাৰ সি গামা নাম্বাৰ 4 যি পদাৰ্থৰ মাজেদি অতি সহজে বিদ্যুৎ প্ৰবাহিত হয় তাক কি বোলা হয় সো এনসাৰ হৈছে নাম্বাৰ ডি পৰিবাহী নাম্বাৰ 5 দেহৰ আকাৰ গঠন আৰু অস্থি বৃদ্ধি কৰা কোষটোৰ নাম কি সো এনসাৰ হৈছে নাম্বাৰ বি অস্থি কোষ নাম্বাৰ 6 মধ্যাকৰ্ষণ বল সকলো সময়তে কি হয় সো এনসাৰ হৈছে নাম্বাৰ এ আকৰ্ষণ ধৰ্মী নাম্বাৰ 7 বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড পানীত দ্ৰৱীভূত হৈ কি এচিড তৈয়াৰ কৰে সো এনসাৰ হৈছে নাম্বাৰ এ কাৰ্বনিক এচিড নাম্বাৰ 8 কিহৰ ওপৰত তেজৰ pH নিয়ন্ত্ৰণ নিৰ্ভৰ কৰে সো এনসাৰ হৈছে নাম্বাৰ বি বাফাৰ নাম্বাৰ 9 তীব্ৰ এচিড আৰু মৃদু ক্ষাৰৰ টাইট্ৰেশ্যনত কোনটো উপযুক্ত নিৰ্দেশক সো এনসাৰ হৈছে নাম্বাৰ সি মিথাইল অৰেঞ্জ নাম্বাৰ 10 নিউক্লিয়াছৰ মাজত কেই ধৰণৰ কণা দেখিবলৈ পোৱা যায় সো এনসাৰ হৈছে নাম্বাৰ বি 2 ধৰণৰ